আপোনালোকে বিশেষকৈ আজি যি কাৰ্যসূচী লৈছে ইয়াত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত এইটো প্ৰথমটো দাবীসমূহ কি? আমাৰ দাবী হ'ল মেইন উদ্দেশ্য এটাই আমাৰ দাবী হৈছে আমাৰ চাহ শ্ৰমিকৰ 351 টকা দৰমহা চৰকাৰে দিব লাগে আৰু বা মালিক পক্ষে এক হৈ আমাৰ 351 টকা দৰমহা আমাক বৃদ্ধি কৰিব লাগে আৰু লগতে 2 নম্বৰ হৈছে আমাৰ মাটি পট্টা প্ৰদান কৰিব লাগে। তো এইখিনিক লৈ আমি আজি আমাৰ কাৰ্যসূচী মানৱ শৃংখলা আজি আমি প্ৰতিবাদ হাইৰোডলৈ আহিবলগীয়া বাধ্য হৈছে। গতিকে এইখিনি শৃংখলা বা এইখিনি আজি কৰিবৰ কাৰণে বাধ্য কোনে কৰালে? আমাক চৰকাৰে কৰালে অথবা আমাক মালিকে কৰাইছে। যদি মালিক বা চৰকাৰে যদি মানি ল'লে হয় আজি সম্পূৰ্ণ আমি আজি এই ৰাজপথত ওলাই আহিবলগীয়া প্ৰয়োজন নহ'লেহেঁতেন। যদি আপোনালোকৰ যিটো দাবী সেই দাবীসমূহ যদি পূৰণ নহয় তেনেহ'লে আগন্তুক সময়ত কেনেকৈ কাৰ্যসূচী আগন্তুক দিনত আমি যদি এই দাবীখনে আজিৰ যোগেদি যদি আমাৰ দাবীখনে মানি লয় চৰকাৰে তেতিয়াহ'লে আজি আমি ৰাস্তাত মানৱ শৃংখলা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। হয়তো আগন্তুক দিনত আমি অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিম, ৰোড ব্লকৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিম। এইটো মজদুৰ সংঘ এইটোৰ যোগেদি আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ যে চাহ শ্ৰমিকৰ ওপৰত যাতে ৰাজনীতিকৰণ নকৰে, শ্ৰমিকক লৈ যাতে ৰাজনীতিকৰণ নকৰে চৰকাৰে, আৰু চাহ শ্ৰমিকৰ যিখিনি প্ৰাপ্য 351 টকা আমাৰ যোনটো দাবী সেই দাবী যাতে অতি শীঘ্ৰে এই মানৱ শৃংখলাৰ কাৰ্যসূচীতে যাতে চৰকাৰে বুজি পায়, নহ'লে আমি বাধ্য হ'ম চাহ মজদুৰসকলে একদম ৰাজপথত ওলাই আহি একদম তীব্ৰ ভাষাৰে আমি তীব্ৰ প্ৰচেষ্টাৰে আমি ধৰ্ণা কাৰ্যসূচী কিন্তু গ্ৰহণ কৰিম। কিন্তু আমি দেখিছোঁ বিজেপি চৰকাৰে কিন্তু চাহ বাগিচাৰ জনগোষ্ঠীৰ কাৰণে বহুত উন্নয়নমূলক কাম লৈছে। তেখেতসকলে কিন্তু বিনামূলীয়াকৈ আপোনালোকক চাউল দিছে, কিবা দিছে তেওঁলোকে কয়, সেইটো ৰূপায়ণ হোৱা নাই নেকি ভাই? ৰূপায়ণ আচলতে কি কথাটো হৈছে, চাউলটো ৰেচন কাৰ্ডত আমাক দিবই লাগিব, সেইটো দিছেই বাৰু, কিন্তু আমাৰ বেছিকৈ প্ৰয়োজন আমাৰ দৰমহাটো, যিহেতু আমি কাম কৰাৰ বিনিময়ত আমি দৰমহাটো পাওঁ আৰু দৰমহাটো আমাৰ প্ৰাপ্য। আমি কাম কৰিহে খুজিছোঁ দৰমহাটো, এনে খোজা নাই, আমি এনে কোনো বস্তু খোজা নাই। গতিকে আমাক কাম কৰি যিখিনি প্ৰাপ্য সেইখিনি আমাক দিব লাগে, যিখিনি মজুৰি আমাৰ সেইখিনি মজুৰি আমি খুজিছোঁ। আমি ফকটত বা বিনা পইচাত আমি খোজা নাই, আমি চৰকাৰক কোৱা নাই যে বিনা পইচাত আমাক চাউল দিয়ক বুলি। আমাক আগতে যেনেকৈ চলি আছে সেনেকৈ দিয়ক, কিন্তু আমাৰ যিখিনি কাম কৰি আমি যিখিনি প্ৰাপ্য মজুৰি সেইখিনি আমাক দিয়ে। আমাৰ যিখিনি প্ৰাপ্য কাম কৰি সেইখিনি দিয়ক। আমাৰ 351 টকা আমাৰ দাবী, গতিকে সেই দাবীখিনি আমাৰ পূৰণ কৰক চৰকাৰে। 351 টকা আমাক দিব লাগে। আৰু যদি 351 টকা দৰমহা বৃদ্ধি নকৰে আমি ইয়াতকৈ আৰু কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে হাতত বাধ্য হ'ম।